নমস্কাৰ প্ৰীতিৰেখা ক্ৰিয়েশ্যনৰ সকলোকে মই প্ৰীতিয়ে স্বাগতম জনাই আছোঁ। আজি এটা ফটোশ্বুট কৰিম আৰু সেইকাৰণে এতিয়া মই মেকআপ কৰিম আৰু আপোনালোকে চাই থাকক। কি ফটোশ্বুট কৰিম এতিয়া নেদেখাওঁ, যেতিয়া ফাইনেল লুকটো হ'ব তেতিয়া আপোনালোকক দেখাম। এতিয়া চাই থাকক মোৰ ভিডিঅ'টো। এয়া আমাৰ নতুন মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে, অলপমান হৈছেগৈ আৰু। মেকআপ আমাৰ হৈ গৈছে, এতিয়া বাকী আছে লিপষ্টিক লগাবলৈ, তাৰপিছত ফুট ল'বলৈ আছে আৰু হেয়াৰটো কৰি আছে। চাই থাকক আপোনালোকে। ফাইনেলি আই এম ৰেডি। মোৰ মেকআপটো কেনেকুৱা লাগিছে আৰু মোক নাচনী সাজত কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু এই মেকআপটো এজনী নতুন ছোৱালীয়ে কৰিছে, গতিকে মেকআপটো কেনেকুৱা লাগিছে একদম জনাবই আপোনালোকে কমেণ্টত। তো এতিয়া যাওঁ ফটোশ্বুট কৰিবলৈ আৰু তাত গৈ দেখাই আছোঁ। এতিয়াও ফটোশ্বুট কৰিবলৈ ৰৈ আছোঁ। আমাৰ আৰু এজন আহি পোৱাহি নাই, পাবহি। আৰু মোক ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ মেকআপ কৰিছে আমাৰ চয়নিকা মানে জোন। এইফালে আহা জোন। এই নতুনকৈ মেকআপ শিকি আছে আৰু এই মেকআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোক কেনেকুৱা লাগিছে জনাব দেই। আমি আহি আছোঁ ফটোশ্বুট কৰিবলৈ গাড়ীত আৰু লগ পালোঁ পাৰ্টনাৰ পিছফালে নৱনীতা। আমাৰ কিউট নৱ। এয়া আমাৰ হিৰো নমস্কাৰ। বিশ্বজিৎ গাঁওখোৱা। কি গাড়ী চলাই আছে, ইমান টাইম ৰৈ আছোঁ। এজন বহুত ধুনীয়া চালা, এলেহুৱা মস্ত। আহি আছোঁ আমি লোকেশ্যনলৈ আৰু পাই যাম আৰু 1 কিলোমিটাৰ আছে। 1 কিলোমিটাৰ পাইছোহি আৰু। ফটোশ্বুট চলি আছে, অলপত ধুনীয়া মস্ত শুই থাকে 11টা বজালৈকে। কি কৰিলা আজিৰ দিনটো? আজিৰ দিনটো ফাৰ্ষ্ট টাইম উঠিছোঁ 11টা বজাত। 11 বজাত শুই উঠিছোঁ। তাৰপিছতে গা পা ধুই ভাত খাওঁতে 12:30 মান বাজিছে। তাৰপিছতে ৰহা গ'লোঁ। ঘড়ীটো নাই। 3টামান বজাত আহি পালোঁ। তাৰপিছত তাই ফোন কৰিলে আহিব লাগিব। মেকআপটো নাইয়ে বাৰু, তাইৰ পৰা মেকআপ লৈ আছে। ছোৱালী মানুহ মেকআপটো লাগিবই। এতিয়া আমি ক'ত কৰি আছোঁ? হাই স্কুলত কৰি আছোঁ। এতিয়া আমি আছোঁ আমাৰ গাঁৱৰ ওচৰতে, সৰা গাঁও বুলি আছে গাঁও এখন। আমাৰ এই কেমেৰামেন জীবুদাৰ ঘৰ ইয়াতে। জ্যোতিষমান বৰদলৈ ফেচবুকত চাৰ্চ কৰিব। স্কুলখন দেখাই দিয়ে। আমি ইয়াতে পঢ়িছিলোঁ, আমাৰ হাই স্কুল আছে। আমি হাই স্কুলৰ ফিল্ডতে আমি ফটোশ্বুট কৰি আছোঁ। ফটোশ্বুটৰ মোৰ আজি ফাৰ্ষ্ট টাইম। মই ফটোশ্বুট ফাৰ্ষ্ট টাইম কৰিছোঁ। মনতো কৰিয়ে থাকিব বাৰু, তাই বহুত কেমেৰা কাম কৰিছে, মোৰ কেমেৰা কাম নাই। আমি ষ্টেজত মই নাটক চাটক কৰোঁ আৰু। আকৌ আমি জল্দি আহি আছোঁ, আমি দুটা একেলগে। এখন নাটক আহি আছে আমাৰ। কি নাটকখনৰ নাম কি আছিলে? মাজনিশা সূৰ্য বিচাৰি, হেমন্ত দত্ত। অতি সোনকালে চাবলৈ পাব নাটকখন। কহিগুৰিত চাবলৈ আহিব। ভালুকমাৰী কহিগুৰি আঞ্চলিক যুৱক সংঘ সৌজন্যত আহি আছে মাজনিশা সূৰ্য বিচাৰি। আমি বহুত দিনৰ মূৰত, এবছৰ পিছত আমি দুটা একেলগে কৰিম। চাব আহিব সকলোৱে 25 এপ্ৰিলত। সকলোকে অনুৰোধ জনালোঁ আহিব চাব। কিমানত দিছোঁ আজিয়ে, আকৌ বনাম বাৰু ভিডিঅ' ন। দুইটা তোমাৰ বিহুলৈ আহিবা হয়নে নহয়?
অঁ সেইটো অকণমান এনেকৈ টাইট কৰি দিলে হৈ যাব। মোৰ 10 টকীয়া নাই হা, সঁচা মই 20 টকীয়া নাই, 500 টকীয়া আছে, সেইটো খৰচ কৰিব নোৱাৰোঁ। বেগ চাবা, মোৰ কাগজে ভৰি আছে বেগত। সি খুৱাবহে লাগে। চাউথ আঁতৰি দিয়া, ভিডিঅ' হৈ আছে। লাইভ নহয়, ভিডিঅ' এটা। গামছাখন মাৰি নহয় মাথা হেল্ল', আমাৰ ফটোশ্বুট কমপ্লিট হ'ল আৰু এয়া এতিয়া ভিডিঅ' বনাই আছে আৰু আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। এয়া মোৰ লগত নৱ আছে, তাই বহুত কষ্ট কৰিছে মোৰ লগত, বস্তুখিনি ধৰিছে, মোবাইলটো লৈ আছে, ভিডিঅ' কৰি আছে। তাৰপিছত এইফালে আমাৰ বিশ্ব, মই লাহে লাহে খুলি আছোঁ এটা এটাকে। অঁ এই ড্ৰেছ চেঞ্জ কৰিব এতিয়া আমি যাওঁ আৰু সন্ধিয়া হৈছে আৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেলকনটো দবাই দিব। ছাবস্ক্ৰাইবটোৱে নকলা। ছাবস্ক্ৰাইব কৰিব, ফাৰ্ষ্ট কৈছোঁ নেকি? তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিছে জনাব, ফটোবোৰ দি দিম। বাই বাই, বাই বাই।